কেছ নগেন লকডাউনৰ কাৰণে সৌৰ ঘৰত ফচি গ'ল। তাকে ঘৈণীয়েকে কান্দি কান্দি ক'লে 4জনীকে গাভৰু ভনীয়েক আছে তাত, সিহঁতে ভিনীয়েকৰ সেৱা শুশ্ৰূষা কৰিব পাৰিবনে নাই তাকে লৈ নগেনৰ ঘৈণীয়েকৰ চিন্তা। এতিয়া বাৰু আপোনালোকে কমেণ্টত লিখি কিনে কওক মোক, লকডাউন খুলিব নগেন ঘৰলৈ আহিব, নগেনৰ ঘৈণীয়েকে নগেনক গা পা ধুৱাই বৰ মৰম চেনেহে এসাঁজ খাবলৈ দিব, লকডাউন খোলাৰ দিনাখনেই নগেনৰ ঘৈণীয়েক গৈ গাঁও ওলাব, তাতে গৈ তেওঁ নাম কীৰ্তন কৰিব। নগেনৰ মংগল কামনা কৰক, নগেন ভালে থাকক।